हेलो एभ्रिवान কি খবৰ ৰাতিপুৱাই দেখিছে নহয় কিমান কুঁৱলী পৰিছে আসলতে মই ঘৰত আছিলো কেদিনমান ধৰি হেকাৰণে এতিয়া আহি আছো হাজবেণ্ডৰ ঘৰলে এফালে আহি আছো টাউনলে মানে বজাৰলৈ কৰিব লগা আছে হেকাৰণে দুইজন ওলাই আহিছো আৰু একদম সন্ধিয়া সময়তে আহি পালোহি শপিং মল মানে বিশাল মাৰ্কেট ইয়াতো মানে প্ৰয়োজনীয় বস্তু অলপ ল'ব লগা আছে চাওচোন কি ল'ব পাৰো হাজবেণ্ডৰ আকৌ প্ৰয়োজনীয় মানে চেন্ডেল এযোৰ ল'ব লগা আছে তেওঁ তাকে চাই আছে আসলতে তেওঁৰ জুখত পাবলৈ অলপ দিগদাৰ হয় বাৰু তথাপিতো মানে কিবাকে এযোৰ ল'লে আৰু এফালে ময়ো মোৰ প্ৰয়োজনীয় বস্তু অলপমান ল'লো তাৰপৰা আহিলো কাউণ্টাৰত বেগটো কেনেকুৱা লাগিছে বাৰু এটো মোৰ পছন্দৰ হয় হাজবেণ্ডে এটো ল'ব মানা কৰিছে যদিও ল'লো আৰু এফালে আহি পালো ফুচকাৰ দোকান ইয়াত আসলতে ফুচকা খাই কিবা এটা ভাল লাগে আমি আহোতে যাওঁতে প্ৰায় এখন দোকানতে সোমাও ইয়াৰ ফুচকাৰ টেষ্টটো অলপ বেলেগ হয় হেকাৰণে ইয়াতে সোমাও ডেইলি আহোতে যাওঁতে চিনাকি হৈ পৰিছেগে এফালে পাচলিৰ দোকান দেখিলো হেকাৰণে ভাবিলো পাচলি কিবা এটা লৈ যাওঁ আৰু তাকে সোমালো ইমান ধুনীয়াকৈ সজাই থৈছে এনেকৈ সজাই থোৱা দেখিলে কাৰ ভাল লাগে বাৰু আহি পালোহি এয়া ঘৰ আহি পাই বস্তুকেইটা চাইছো কিনো লোৱা হ'ল এফালে হাজবেণ্ডৰে বেছি বস্তু লোৱা হ'ল বাৰু আহি পাই লৰালৰিকে মই এফালে পাচলি কাটিব লৈছো মানে খানাই বনাই দিওঁ আৰু দেৰি হৈছে যিহেতুকে হাজবেণ্ডে আকৌ লৈ আহিছিল অলপমান গাহৰি মাংস তাকে তেওঁ বনাব মই আকৌ বস্তুখিনি অলপমান বোলো যোগাৰ কৰি দিওঁ লৰালৰিকে এফালে বাহিৰত ধুনীয়াকৈ জুই ধৰি গাহৰি মাংস বনাই আছে মই যিহেতু গাহৰি মাংস ইমান নহয় একেবাৰে নাখাওঁৱে যিহেতুকে সেইকাৰণে ইমান গুৰুত্ব দি থকা নাই আৰু তেওঁ যেটো বনাইছে মই অকণ দেখাই দিছো বাই বাই